হেল্ল' বন্ধু বান্ধৱীসকল, আপুনি শুনি আছে ইমেজিন পাৰ্ট 5। আগৰ এপিছডত আপুনি শুনিছিল যে জংঘলত লগ পোৱা ছোৱালীজনীৰ নাম মিয়া আৰু লিঅ'ই তাইৰ বিষয়ে ভালকৈ জানি লয়। আৰু এতিয়া এখন টেবুলত কিতাপ বহি মেল খাই আছিল। গণিতৰ বহি, গণিতৰ নোট, বিজ্ঞান ইত্যাদি ইত্যাদি। কিন্তু পঢ়া মানুহজন লিও চকীত বহি টেবুলত মূৰ পেলাই শুই আছিল। লিও সপোন দেখি আছিল। লিওৰ সন্মুখত তাৰ সমনীয়া ল'ৰা এজন থিয় হৈ আছিল। তাৰ চুলি, চকু, চাৰ্ট পেণ্ট, জোতা মোজা সকলো বগা। তাৰ নাম চিলভাৰ। চিলভাৰে লিওক মিয়াৰ কথা কৈ আছিল। 2019 চনৰ 15 জানুৱাৰীৰ তাৰিখে 3:25 মিয়াৰ আগত লিও বৰষুণত তিতি আছিল। মিয়াই ভাবিলে, এই ল'ৰাজন দেউতাৰ বন্ধুৱে কাম কৰিবলৈ দিয়া দলৰ পৰা আহিছে চাগে। ই জানিবও পাৰে দৰজাখন কেনেকৈ খুলিব পাৰি। মিয়াই ছাতিটো লৈ লিওৰ ওচৰ পালে। লিওই মিয়াৰ ফালে চালে। তোমাৰ নাম কি? ইয়াত যি বিচাৰি আছা সেইটো তুমি নোপোৱা। এতিয়া তুমি উভতি যোৱা, মিয়াই লিওক ক'লে। লিওৱে ক'লে, মই বিচাৰি উলিয়ামেই, কিন্তু আমি কি বিচাৰি আছোঁ? তোমাক মালিকে কি বিচাৰি উলিয়াব লাগে তাক কোৱা নাই। এতিয়া কিন্তু তুমি মোৰ লগত কাম কৰিব লাগিব, মিয়াই লিওক ক'লে। লিওই ঠিক আছে বুলি ক'লে। মিয়াই ভাবিছিল, কিতাপবোৰ বিচৰাৰ পাছত মই পলাই যাই কিতাপবোৰ চৰকাৰক দিম। দৰজাখন খোলাৰ পাছত মিয়াই কিতাপখন হাতত লৈ তাত থকা শব্দবোৰ আৰু এখন কিতাপৰ লগত মিলাই পঢ়িবলৈ ধৰিলে। কিছু সময় পাছত মিয়াৰ আমনি লগাত কিতাপখন জপাই থৈ ক'লে, ব'লা পাছত পঢ়িম। মিয়াই লিওৰ ফালে ঘূৰি চালে, কিন্তু লিও তাত নাই। মিয়াই পাহাৰখন যিমান পাৰে ভালদৰে চালে, কিন্তু অচিনাকি ল'ৰাজন আচৰিত ধৰণে নোহোৱা হৈ গ'ল। মিয়াই ভাবিছিল, ল'ৰাজন দেৱতা, কিতাপখন বিচৰাত সহায় কৰি নোহোৱা হ'ল। এমাহৰ পাছত মিয়াই লিওক পুনৰ লগ কৰিছিল, কিন্তু সেইদিনা মিয়াৰ জীয়াই থকা সময় উকলিছিল। লিওই ডকাইতটোক মৰা দেখি আৰু লিওৰ শক্তি দেখি মিয়াই এটা হাঁহি মাৰে। মিয়াই সকলো কথা লিওক ক'ব বিচাৰিছিল। তাই ভাবিছিল, লিওৰ লগত সকলো পুৰণি বস্তু, সকলো গোপন ৰহস্য উলিয়াব। সেইকাৰণে মিয়াই লিওক তাইৰ দেউতাকৰ ডায়েৰীখন দিছিল আৰু লগতে কিতাপবোৰ চৰকাৰক দিবৰ কাৰণে। মিয়াই পাছতহে গম পায় যে লিও সেইদিনা পিকনিক খাব গৈছিল, কিতাপ বিচাৰিব নহয়। কথাখিনি কৈ চিলভাৰে এটা হাঁহি মাৰি দিলে আৰু লিওৰ সপোন ভাঙি যায়। তাৰ সপোন ভাঙি যায় আৰু সি দেখিলে যে আগত টিভিটো অন হৈ আছে। এতিয়াৰ ব্ৰেকিং নিউজ। নাছা আৰু বহুতো বিভাগে সৌৰজগতৰ বাহিৰত পৃথিৱীতকৈ দুগুণ ডাঙৰ স্পেচশ্বিপ দেখা গৈছে। স্পেচশ্বিপখনৰ গতি এনেকুৱা যে স্পেচশ্বিপখনৰ অহা ৰাস্তাত পৃথিৱী আহি আছে। যদি স্পেচশ্বিপখনৰ গতি নকমে, তেতিয়া আমাৰ পৃথিৱীখন দুটুকুৰা হ'ব। কোনো এনেকুৱা সঁজুলি নাই যাৰ দ্বাৰা এই দুৰ্ভাগ্য ৰখাব পাৰি। সকলো ডাঙৰ বিজ্ঞানী লগ হৈ চেষ্টা চলাব ধৰিছে। নাছাই বহুতো ৰকেট বনাই আছে য'ত কিছু মানুহক পৃথিৱীৰ বাহিৰত নিব পাৰি আৰু কিছু গ্ৰহ আছে য'ত প্ৰাণী বা মানুহ থাকিব পাৰি। কিন্তু এনেকুৱা সম্ভৱ নহয়। পৃথিৱীৰ কিমান মানুহ যাব আৰু এই গ্ৰহবোৰ বহু আৰব কিলোমিটাৰ দূৰত। ইমান দূৰত সহজভাৱে যাব নোৱাৰি, গ'লেও ফিউল বা ইন্ধন ইমান নাই য'ত বহু ৰকেট নিব পাৰি। এতিয়া একমাত্ৰ ভগৱানৰ ভৰসা। নিউজ শেষ হ'ল আৰু লিওই টিভিটো বন্ধ কৰি দিলে। যদি আপোনাৰ এই কাহিনীটো শুনি ভাল লাগে, তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক আৰু ইয়াৰ পাৰ্ট 6 শুনিবলৈ ছাবস্ক্ৰাইব কৰক আমাৰ চেনেল ষ্টৰিজ। What you know about rolling down in the deep? When your brain goes numb, you can call that mental freeze. When these people talk too much, put that shit in slow motion. Yeah, I feel like an astronaut in the ocean. Ay.